हेलो गाइज स्वागतम जनाइছো तो मोर नतुन एटा भिडिओ লৈ আপোনালোকে সকলোৱে জানে যে শাওনৰ মাহত মানুহে বলবম যায় তো ময়ও গৈছিলো মানে কি যোৱা দেওবাৰে গৈছিলো আজি সোমবাৰ তো আজি সোমবাৰে মই ৰাতিপুৱা নহয় ভাটি পেলা ক'ব পাৰে দুপৰীয়া টাইমত আৰু ভিডিঅ'টো শ্বুট কৰি আছো মানে আৰম্ভণি এন্ট্ৰোটো দিয়া হোৱা নাছিল তো সেই কাৰণে মই আজি এন্ট্ৰোটো দি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছো তো আমি গৈছিলো যেটো উদালগুৰি ডিস্ট্ৰিক্টত আছে নেকি মঙ্গলদৈ বুলি কয় তাত ব্ৰহ্মপুত্ৰৰ মাজত এখন দ্বীপৰ মাজত ধুনীয়া এখন মন্দিৰ আছে তো মন্দিৰখন মই ভিডিঅ'ত ইমান ধুনীয়া দৰে মানে ভালদৰে দেখাব নোৱাৰিলো কাৰণ যাই পাওঁতে আমাৰ ৰাতি হৈছিল আৰু ৰাতিকে গুচি আহিছিল যিখিনি পাৰো আৰু গুগলৰ পৰা লৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মন্দিৰখন এনে ধুনীয়া আছিল মই জানামতে কি মই নিজে গৈছো যিহেতু চাব পাইছো তো মন্দিৰখন বহুত ধুনীয়া আছে আপোনালোকে যদি যায় ফুৰিব পাৰে ধুনীয়া জায়গা হয় দ্বীপৰ মাজত হয় মজা লাগে আৰু এইটো বholbom আছিল মোৰ ফাৰ্ষ্ট যোৱা বholbomৰ ভিডিঅ'টো আৰু যাই থাকিলে দেখাই থাকিম বাৰু সেইটো কথা ডাঙৰ কথা নহয় মোৰ লগত নহয় হিয়তৰ লগতে মই গৈছিলো প্ৰায় 30 জন মান গৈছিল আমাৰ গ্ৰুপটোত 30 জন মান মানুহ একদম অৱস্থা নাইকা হৈ গৈছিল গৰমৰ কথাটো নকয় যেহেতু গুৱাহাটী দি ঘূৰি গৈছিল তো গৰমটো বহুতেই আছিল বেছি কথা নকয় এতিয়া ভিডিঅ'টো আৰম্ভ কৰো বলক মানে মই ঘৰৰ পৰা কৰিব আৰম্ভ কৰা এই কাৰণে নাছিল কাৰণ হেদিনাখন বৰষুণ হৈ আছিল তো যোৱাকালি ৰাতিপুৱাৰ পৰা বহুত বৰষুণ দি আছিল আমাৰ যাওঁতেও দেৰি হৈছিল সেইকাৰণে ৰাতি হোৱা কাৰণ এটাই হ'ল তো বেছি কথা নকয় ভিডিঅ'টো আৰম্ভ কৰো বলক আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰো বলক তো প্ৰথম যদি আমি গুগল মেপত বস্তুটো মানে মন্দিৰ জায়গাখিনি চাবলৈ যাওঁ তো মোৰ লোকেশন হ'ল অসমত এইখিনি জায়গা যিখিনি মৰিগাঁও এৰিয়া হয় তো ইয়াত যদি আমি সাৰ্চ কৰো যে দলপুৰ মন্দিৰটো তো ইয়াত দেখাব ব্ৰহ্মপুত্ৰৰ মাজত এখন দ্বীপ দলপুৰ শিৱ মন্দিৰ বুলি তো এইখিনিক যদি আমি জুম আউট কৰিলে দেখা পাব আৰু অলপ তো এইখিনি হ'ল জায়গা যিখন ব্ৰহ্মপুত্ৰৰ মাজত দেখা যায় তো ইয়াক যদি আমি ডাইৰেকশন মাৰিলে দেখা পাব এনেকে যিটো মানে বাইক লৈ গলে ইমান টাইম লাগে দেখাই আছে আৰু 3 ঘণ্টা যেহেতু আমি গাড়ীত গৈছিলো অলপ ৰখি যাব লগা হ'ল তো আমাৰ জাৰ্নিটো ষ্টাৰ্ট হয় আমাৰ যেটো তিনিআলি তাৰ পৰা জাৰ্নিটো ষ্টাৰ্ট হয় আৰু দেখা পাইছে ইফালে বহুত মানুহ মানে কি লগৰ কিটা গুটে কিটা আছে আৰু গ্ৰুপটোৰ থাকা আৰু এটো তামাম কষ্ট কৰে বে আৰু এইকিটা দেখা পাইছে বাসন বৰ্তন তাত যায় আমি খিচুৰি বনাব লাগিব না খিচুৰি মেইন তো আমাৰ কিছুমান নিয়ম আছে মানে ৰাস্তা দি যাই থাকোতে কিছুমানে আৰু কিবা কিবি গিফ্ট মানে দিয়ে আৰু দান দেন কৰে তো গাড়ীখনতো পূজা কৰে যেহেতু আমি বহুত দূৰলৈ যাওঁ যেহেতু সেইকাৰণে আমাৰ নিয়মত আৰু পূজা কৰি বস্তু কিছুমান দি দিয়ে খাবলৈ দি দিয়ে তো সেই হিচাপত এইখিনিত এতিয়া পূজা কৰিব আৰু পূজা কৰি যাবলৈ ষ্টাৰ্ট কৰিব এইখিনি ৰেকৰ্ডিং কৰি আছিল আমাৰ লগৰ এটাই তো মই ইমান ভালদৰে গম নাপাওঁ কি ৰেকৰ্ডিং কৰি আছে কি কৰা নাই তো সিয়ে দেখাইছে আৰু কি কৰি আছে জাৰ্নি ষ্টাৰ্টতে কি কৰা হৈ আছে তাকে দেখাবলৈ চেষ্টা কৰিছে তো বলক আমাৰ লগত থাকক আৰু কিছুমান চিনেমেটিক শৰ্টৰ লগত মানে ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু এনেকে যায় আমি পালো আহি জুনবিল মেলাৰ যিখন এৰিয়াৰ হয় সেইখন জায়গা পাৰ হলো আৰু সেইখন জায়গাখিনি বহুত ধুনীয়া আৰু এনেকে যদি আমি ভিতৰৰ ফালে দেখাবলৈ চেষ্টা কৰো এইকেইটা চাওক এইকেইটা ক'ত উঠি লৈছে গৰম না গৰমত ওপৰত উঠিব লগা হৈ আছে এইটো চাওক ক'ত বহি আছে আমাৰ
আৰু এনেকৈ যায় যায় আমি জাগিৰোড যিখন টাউন হয় সেইখন পাৰ হ'বলৈ সক্ষম হ'লোঁ আৰু ফাইনেলি জাগিৰোড পাৰ হৈ এতিয়া আমি এইখন 4 লেন ৰাস্তা দি যাই থাকিম এতিয়া। গাইজ বস্তু এটা চাব নেকি? এইকেইটা চাওক, গাড়ীৰ ওপৰত যিটো সন্মুখত থাকে সেইখিনিৰ ওপৰত যাই বহি লৈছে। কি ক'ব আৰু, ভিতৰতো জেগা নাই, ক'বলগীয়া একো নাই। ইহঁতৰ আৰু কি ক'ব আৰু। তো 4-5 ঘণ্টা জাৰ্ণি কৰাৰ পিছত জেগাখিনি মানে নদীৰ পাৰ আহি পাইছোঁ আৰু এইখিনি চাব পাইছে। তো ইফালে সৰু সুৰা নদী, এইখিনি গম নাপাওঁ আৰু নাম নাজানো যিহেতু মই। তো ইফালে দেখা পাইছে অলপ নদী টাইপৰে হয়, সৰু নদী আৰু এইখিনি। তো ইয়াৰ পৰা আমি যাব লাগিব যিখন নাও, ডাঙৰ নাও, সেইগিলা যাব লাগিব আৰু। তো এইখিনি পাৰ আহি পাইছোঁ। ইয়াৰ আগতে আমি ঘৰৰ পৰা অলপ সোনকালে ওলাব লাগিছিল, কাৰণ আমি 11-12টামান বজাত ওলাইছোঁ কাৰণে আজি মানে সন্ধিয়া আহি পেলাই পাইছোঁ। নহ'লে যদি অলপ সোনকালে ওলালোঁ হয়, বৰষুণৰ কাৰণে অলপ ওলাওঁতে দেৰি হৈ গ'ল। যদি বৰষুণ নাথাকিল হয় আমি সোনকালে ওলাই আহিলোঁ হয়, তেতিয়া সোনকালে পালোঁ হয় আৰু ৰাতি নহ'ল হয়। কি আছে তো এইখিনি ভিডিঅ' শ্বুট কৰা হয় লঞ্চত, যিহেতু নদীৰ মাজত হয়। বহুত মানুহ, আমাৰ টিমটোতে যিহেতু 30জনমান আছে আৰু বাকী বেলেগ মানুহ আছে তাত যাই আছে মন্দিৰত। তো ইয়াৰ পৰা মই শ্বুটিং কৰিব ওলাইছিলোঁ, সিহঁতে কোৱাৰ কাৰণে আৰু ফটককৈ কেমেৰাটো অন কৰি ওলাই আছিলোঁ আৰু ইফালে যদি মই দেখাওঁ তেতিয়াহ'লে দেখা পাইছোঁ সন্ধিয়া টাইম। তো ভালে লাগি আছিল আৰু নদীৰ মাজেদি এতিয়া লঞ্চ লৈ যাই আছোঁ যিহেতু। তো এনেইতো ভালে লাগি আছিল, মোৰ অলপ ভয় লাগি আছিল, বহুত মানুহ হৈ আছিল না, নাওখন মানে অলপ তেৰেং মেৰেং কৰি আছিল। তো ব'লক, একো নাই, বাবাৰ নামত জল্দি যাব লাগে। যিখন নাও নদীৰ মাজেৰে যাই পাওঁতে ৰাতি হৈ গ'ল। চাওক, সেইটো দেখা যাই আছে মন্দিৰৰ যিটো দ্বীপ জেগাখিনি এৰিয়া হয়। তো সেইখিনি দেখা পাই আছোঁ ইয়াৰ পৰা। আমি এতিয়াও বহুত দূৰতে আছোঁ, প্ৰায় 40 মিনিটমান নাৱত যোৱাৰ পিছতো প্ৰায় এতিয়া বহুত দূৰতে আছোঁ আমি ক'ব পাৰি। তো ৰাতি হৈ গ'ল, ৰাতি আৰুনো কি দেখাই থাকিম আপোনালোকক। তো মই গুগল
আৰু কিছু সময়ৰ পিছত যিহেতু নদীৰ পাৰ পাইছোঁ আহি, মানে জেগাখিনি এৰিয়াৰ পাৰ পাইছোঁ আহি, এতিয়া ফটাফট নামিব লাগে আৰু আমাৰ জেগা আছে তো তাত যাব লাগে আৰু জলদি। গাইজ এটা বস্তু চাবনে, ৰাতি 1টা বজাৰ এইখিনি শ্বুট কৰিছিলোঁ মই ৰাতি 1টা বজাত। তো এইখিনি দেখাই পাইছে বহুত মানুহ আহি গৈছে অলৰেডি। তো আমি যেতিয়া আহিছিলোঁ তেতিয়াহ'লে ইমান মানুহ নাই আৰু আমাৰ গ্ৰুপটো এইখিনি জেগাতে লৈ লৈছিলোঁ জেগাখিনি, আৰু ইয়াৰ পৰা দেখা পাইছে এইখিনিও মানুহ আহি গৈছে। তো বহুত মানুহ আৰু বহুত মানুহ হয়, যাব পাৰে আপোনালোকে, কোনো চিন্তা নাই, জেগাও ভাল। বৰষুণ পৰিলে অলপ দিগদাৰ হ'ব বাৰু, কিন্তু বৰষুণ নহ'লে আৰু মজাই মজা আৰু। তো মই ৰাতি হোৱাৰ কাৰণে তো বেছি শ্বুট কৰি নাথাকিলোঁ, কাৰণ ৰাতিকৈ একো দেখাব নোৱাৰিম, ভাল বস্তু লৈ যোৱা নাই যিহেতু। তো সেইকাৰণে ভিডিঅ'টো সামৰিব ওলাইছোঁ আৰু। ৰ'ব গাইজ, মই কিছুমান ফটো দেখাই আছোঁ আপোনালোকক। তো মন্দিৰটো গেট হ'ল এইটো, আৰু ইয়াক যদি আমি নদীৰ সিটো পাৰৰ পৰা চাওঁ তো এনেকুৱা দেখা পাব, নদীৰ সিটো পাৰৰ পৰা তো দ্বীপখনলৈ চালে এনেকুৱা দেখা পাব। আৰু মন্দিৰলৈ উঠোঁতে চিৰিখিনি এনেকুৱা হয়, তো ভালে লাগি আছিল এনেই আগৰখিনি যিটো কাম চলি আছিল। আৰু উঠিয়ে আমি মন্দিৰটো দেখা পাম এনেকৈ, আৰু ইফালে যদি চাওঁ আমি তেতিয়াহ'লে দেখা পাম এখন গছৰ, যিখন গছত মানে পূজা কৰা হয়, ধুনীয়া এৰিয়া হয়। তো এইটো হ'ল ভগৱানৰ, তো ইয়াক সেৱা কৰি আমি ভিতৰলৈ যদি সোমাই যাওঁ তেতিয়াহ'লে দেখা পাম আমি এইটো মন্দিৰ, যিহেতু ভগৱান শিৱ বাবাৰ মূৰ্তি হয়। তো ইয়াতে আমি পানী ঢালি ৰাতি তাৰপিছতে গুচি আহিছিলোঁ। থেংক ইউ।